নমস্কাৰ প্ৰিয় সতীৰ্থসকল নিশ্চয় আপোনালোকে জানে যে বৰ্তমান সময়ত নিৰ্বাচনৰ বতাহ গৰম বতাহ চলি আছে চাৰিওফালে তো ইয়াৰ মাজতেই অকণমান আমোদ যদি ল'ব বিচাৰে এই ভিডিঅ'টো শেষলৈকে চাব নিশ্চয় আমোদ পাব আৰু এটা কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কিমান ধৰণৰ আঁচনি দিলে লাখপতি বাইদেউ লাখপতি ভিনদেউ ককা দেউতা আঁচনি মইনা আঁচনি আৰু এটা নতুন আঁচনি ওলাইছে সেইটো বৰলা আঁচনি বুৱাৰী লাভাৰ আঁচনি কিমান কি যে আঁচনি তৈয়াৰ কৰিছে তেখেতৰ চিন্তাই নাই তেখেতৰ দল বিজেপি দল জিকি যাবই কথাই নাই আৰু বিশেষকৈ তপন গগৈ আৰু গৌৰৱ গগৈৰ মাজত যি তুমুল যুঁজ চলি আছে গৌৰৱ গগৈ হিন্দী ইংলিছ জানে কিন্তু তপন গগৈ ভালকৈ হিন্দী বা ইংলিছ ক'ব নোৱাৰে হিন্দী বিশেষকৈ গতিকে হিন্দীটো একে ৰাতি মুখ্যমন্ত্ৰীয়ে তপন গগৈক শিকাই দিব ন টেনশ্যন গতিকে আৰু কি আছে ন অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশ এইবিলাকত আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিশ্চয় সুনাম আছে হিন্দী কোৱাত ভাল মানে হিন্দী খুব মজা পায় বিশ্ববাসীয়ে হিন্দী মুখ্যমন্ত্ৰী হিন্দী শুনি একেবাৰে খুব মজা পায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু দাবী কৰিছে এই মুহূৰ্তত আপোনালোকে এই ভিডিঅ'টো চাওক আৰু আমোদ লওক তাৰ আগতে এটা ৰিকুৱেষ্ট এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি নতুনকৈ আহিছে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাব কিন্তু তাৰ আগতে যদি আপোনালোকৰ প্ৰয়োজন আছে টয়লেট ইউৰিনেল গৈ আহক নহলে কিন্তু অসুবিধা হ'ব পাৰে যি কি নহওক এতিয়া আহকচোন চাই লওঁ স্যাৰ নমস্কাৰ নমস্কাৰ ক স্যাৰ আমাৰ সুধিবলগীয়া বিষয়টো হ'ল যে যোৰহাট সমষ্টিৰ দুই গগৈৰ মাজত বিপুল প্ৰতিদ্বন্দ্বিতা চলিছে তাতে অন্য এজন গগৈয়ে কৈছে যে বৰ্তমান চৰকাৰৰ যি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে সেই গগৈয়ে ইংৰাজী আৰু হিন্দী ক'ব নোৱাৰে তেওঁ লোকসভাত কেনেকৈ গৈ ভাষণ দিব বা কেনেকৈ আমাৰ ৰাজ্যৰ সমস্যাবিলাক মই একদম বুজি আছো যে আৰে ভাই আজিৰ দিনত আৰু মিডিয়ামটো কিবা লেংগুৱেজটো কিবা প্ৰব্লেম হয় নি হিন্দী আৰু ইংৰাজী নাজানে আৰে ভাই তহঁতি মোৰ হিন্দীটো চা ভাই গোটেই ভাৰত কপাই হয় নেশ্যনেল মিডিয়াত মোৰ হিন্দীটোৱে কিবা ক্ষতি কৰিছে নেকি নাই একো কৰা নাই তো আজি যদি মোক কোনোবাই কয় যে অমুক শৰ্মাই হিন্দী ক'ব নাজানে এও কেনেকে নেশ্যনেল পলিটিক্স কৰিব এইটোতো কোনো কথা নহয় ন আজি মোৰ হিন্দীৰ কাৰণে অন্ধ্ৰপ্ৰদেশত লাখ মানুহ গোট খায় হয় না তো মই ভাবো যে আজি হিন্দী কক ইংৰাজী কক মই সেই গগৈজনকতো একদিনত হিন্দী শিকাই দিম স্যার আপনি কোন হিন্দিত কই দিব নেকি কথা কিটা देखो ये हिंदी का जो सिलसिला है हमारा जो टूटा फूटा हिंदी है ना वो पूरा भारतवासी को अच्छा लगता है हमारा नॉर्थ ईस्ट वालों का जो हिंदी है ये हिंदी थोड़ा स्वाद ज्यादा है कि नहीं है और जितना हम हिंदी बोलेंगे इतना आदमी लोग हमको प्यार करेगा है कि हमने अभी गोगोई जी को हमने बोला है कि तुम इस बार जिस लोगों ने जोन लोगों ने आपको बोला है कि आप हिंदी बोल नहीं सकते हो इंग्लिश बोल नहीं सकते हो तो उन लोगों को हिंदी में जवाब दो तो हम उसको बुलाया है एक रात हमारे साथ बैठेगा तो वो गोगोई का पूरा हिंदी खलखलिया हो जाएगा तो हिंदी के बारे में देखो वो हमारा राष्ट्र भाषा है तो हम अभी तो हिंदी बोल रहे हैं ना आप आसामीज में पूछता भी हम हिंदी ही बोलता है आजकल हिंदी में भी हिंदी बोलता है कि नहीं तो ये देखो ये कोई फैक्टर नहीं है कोई किसी को एमपी बनने से भाषा की जरूरत नहीं মানে এতিয়া লোকসভাৰ অসমীয়াটো কথা ক'ব পাৰিব নেকি ন অসমীয়াত কথা কোৱাটো দূৰৰ কথা না সেইটো টপিকত মই নাহো কিন্তু আমাৰ ব্যৱস্থা আছে ট্ৰান্সলেটৰ আছে কিন্তু মই ট্ৰান্সলেটৰৰ তাতে নাযাওঁৱে মই কৈ আছো যে আমি গগৈক হিন্দীটো শিকাই আমাৰ লোকসভা ইলেকশ্যনত আমি হিন্দীত কি ধৰণে ভাষণ দিব লাগে মই একদিনত ট্ৰেইনিং দি দিম সেইটো আপোনাৰ কনফিডেন্স আছে স্যার 100% ভাই স্যার আমি মই কি ধৰণে হিন্দী কওঁ তো সিদিনাখন আমাক अर्नब गोस्वामी ने मुझको बोला कि आपका हिंदी पूरा मीठा है उसने पूछा कि आंध्र प्रदेश में इतना लोग आपके लिए पागल है मध्य प्रदेश में इतना लोग कहाँ से आते हैं मैंने बोला कि हमारा हमने बोला कि ये देखो हमारा हिंदी भाषा का जादू है तो उस जादू में आदमी लोग मुझे सुनना चाहता है तो ऐसे ही गोगोई को भी हम बना लेंगे ना ठीक है अच्छा এই আপোনালোকৰ মানে যোৰহাট সমষ্টি এজন গগৈয়ে
আনজন গগৈ কৈছে বোলে 1.5 লাখ 2 লাখ মানে বহুত লাখ ফুটত হৰুৱাব এজন গগৈ সেইটো কিহৰ ওপৰত ভিত্তি কৰি কৈছে তাৰ হেৰিটো কিমান চাওক এতিয়া এইজন গগৈয়ে মই তাতে কি কৰিছে নাজানো বাট আমাৰ গগৈজনে কি কাম কৰি আছে যে আমি আজি কি কৰি আছো হয় হয় যে আমি বাইদেউসকলক লাখপতি বনাই দিলোঁ হয় তো তাৰ লগে লগে আমি কি কৰিলোঁ ভিনদেউসকলকো লাখপতি কৰি দিলোঁ ককা আইতা আঁচনি দিলোঁ আমি ৰিচেণ্টলি আমি বৰলাসকলক এই আন্দোলন কৰি থাকে না বৰলা ল'ৰাবিলাক যোৱা সপ্তাহত আপুনি ঘোষণা কৰিছিল যোৱা সপ্তাহত আমি ঘোষণা কৰি দিলোঁ যে ফ্ৰেছ বৰলাসকলক আমি বিয়া পাতাৰ আঁচনি এখন কৰি দিম তো আৰু মই তাতে এটা কথা কৈ দিলোঁ যে যিসকল বৰলা বোৱাৰী লাভাৰ তো সেইসকলক আমি এৰেষ্ট কৰাম তো এতিয়া যদি কোনোবা বোৱাৰী লাভাৰে আমাক বেয়া পায় তেওঁলোকে সেই গগৈক ভোট দিব মানে ফ্ৰেছ বৰলাসকলক আপোনালোকে বিয়া পাতি ডেফিনেটলি ফ্ৰেছ বৰলা গোটেইখিনি আমাৰ তাতে ককা আইতা আমাৰ তাতে লাখপতি বাইদেউ আমাৰ তাত লাখপতি ভিনদেউ আমাৰ তাত তো আৰু তেখেতক কোনে ভোট দিব ভাই তো আপোনালোকে ন কেলকুলেশ্যনটো আপোনালোকে কেনেকৈ কৰে মই এই কথাটো বুজি নাপাওঁ তো মই এটা নিজে কেলকুলেশ্যন কৰি লৈছোঁ যে আমাৰ তাতে ইমানখিনি মানুহে ভোট দিব তো ডেফিনেটলি দিব আচ্ছা আৰু এটা কথা সুধোঁ ছাৰ এই আপোনালোকৰ বিৰোধী দলৰ উপেন বৰাদাই সেইদিনাখন ক'লে মানে কি আপোনাৰ তেওঁলোকে ভগৱানে কৈলে শুনক ছাৰ প্লিজ 14খন আসনতে উপেন বৰাদাই মই চাওক মই এটাই উত্তৰ দিম উপেন বৰা ডাঙৰীয়াই সদায় ৰাতি ৰাতি মোৰ লগত কথা পাতে আৰু কোন ক'ত হাৰিব এই হিচাপটো দিয়ে সিদিনাখন মোক ফোন কৰি কৈছে যে চাওক ডাঙৰীয়া আপুনি এটা কাম কৰি দিয়ক এখন চিট আমাক দি দিয়ক এইবিলাক আৰু ইয়াতে খোলা খুলি নকওঁ তো মই ভাবোঁ উপেন বৰা ডাঙৰীয়াৰ কথাটো আপুনি আৰু মোক সুধিব নালাগে এইবিলাক ভিতৰুৱা কথা বহুত আছে ক'ত কেনেকৈ কোন মেনেজ হৈ আছে এইবিলাক আপোনালোকে দেখা পাব আৰু এইবিলাক কথা আৰু মই ইয়াত ক'ব ছাৰ আপোনালোকৰ শাসক পক্ষৰ এজন বিধায়কে কুৰ্মী উপাধিৰ এজন বিধায়কে কৈছে যে বৰ্তমান এজন গগৈৰ মিছেছ বাহিৰাগত তেওঁ বিদেশী বুলি কৈছে আৰু বৰ্তমান গগৈৰ মিছেছ স্থানীয় খিলঞ্জীয়া গতিকে কিবা কিবি ক্ষেত্ৰত খিলঞ্জীয়া গগৈৰ মিছেছে অকণমান ৰাইজৰ আগলৈ আহি তেওঁলোকৰ সমস্যাবিলাক বুজিব পাৰিব কিন্তু এই গগৈ মিছেছ যিহেতু বাহিৰৰ অন্য এখন ৰাষ্ট্ৰৰ গতিকে তেওঁ চাওক এইটো ভাই কোন খিলঞ্জীয়া কোন বিদেশী এইবিলাক তেওঁলোকক সোধক এইবিলাক আৰু মোৰ ইয়াতে উত্তৰ দিয়াৰ প্ৰয়োজন বুলি মই নাভাবোঁ গতিকে মোৰ দলৰ ব্যক্তিসকলৰ কিবা কথা থাকিলে মই ডেফিনেটলি ক'ম আৰু এটা কথা এই আপুনি ছাৰ শুনিব পাইছোঁ আপুনি বোলে বদৰ ভাই ঘৰুৱাবলৈ মকিবুলক আপুনি বোলে মকিবুলৰ লগত আপোনাৰ হেৰি এটা আছে নেক্সাছ এটা আছে বুলি শুনা পাইছোঁ চাওক এইবিলাক ভুল ইনফৰমেশ্যন দিয়ে আপোনালোকে এইবিলাক ক'ত কি ভাই ইনফৰমেশ্যন পায় মই নাজানো তো মই এটাই জানো আমি 13খনত আমি জিকিম আৰু এখন যোন দলে পাব আমাৰ তাতে থাকিব যোনে নহয় আৰে ভাই আপোনাক আৰু গোটেই উৰহি গছৰ ৰৈটো কিয় লাগে ভাই এক মিনিট তো ইমান চাওক আপোনালোকে ইমান ডিটেইলছত নাযাব তো আপোনালোকে ভাবক যে দুটা দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈ আছে মই আপোনালোকক কৈ আছোঁ যে যোন দলৰে জিকিব সেইখন আমাৰ তাতে আহিব বছ আপুনি ইমানেই জানি থওক যে 14খন আমাৰ ছাৰ শেহতীয়াকৈ ছুইজাৰলেণ্ডৰ এটা সংস্থাই গুৱাহাটীখন গোটেই ভাৰতবৰ্ষৰ ভিতৰত 2 নম্বৰ প্ৰদূষণ চিটি বুলি কৈছে এইটো ছাৰ বিৰোধী কেনেবাকৈ চক্ৰান্ত হ'ব পাৰে নেকি ইতিমধ্যে যোৱাকালি প্ৰদূষণ বৰ্ডৰ অধ্যক্ষই কৈছে যে এইটো নহয় মই না এইবিলাক মই চাই আছোঁ মই ইলেকশ্যনৰ মই নিজাববীয়াকৈ মই ছাৰ্ভে কৰিম ইলেকশ্যনটো যাব দিয়ক যদি প্ৰদূষণ আছে একদম 80% প্ৰদূষণটো মই কমাই দিম তো এইটো আমাৰ ওপৰত বিশ্বাস ৰাখক মই অলৰেডি কথা পাতিছোঁ এই বিষয়ত আমি মোদী ডাঙৰীয়াৰ লগত ভিডিঅ' কনফাৰেন্সো কৰিছোঁ যদি ক'ৰবাত তেনেধৰণৰ কিবা ৰিপৰ্ট আছে দেন আমি চাই ল'ম নহয় ছাৰ বহুতে কৈছে যে বিৰোধী এটা চক্ৰান্ত যিহেতু আপুনি গুৱাহাটী মহানগৰক বিভিন্ন সপোন দেখিছে এতিয়া জালুকবাৰীৰ পৰা খানাপাৰা হ'ব মই বুজি আছোঁ মই এইবিলাক আৰু বিশেষ চক্ৰান্তৰ কথা মই নকওঁ ক'ৰবাত কিবা ৰিপৰ্ট ওলাইছে ভাই আমি চোৱা নাই ইলেকশ্যনৰ পিছতে আমি এই বিষয়ত ক'ম আমি প্ৰদূষণ যদি হৈছে এই বিষয়ে আমি
কৰিম আমি যি কৰিব লাগে কৰিম জনসাধাৰণ ছাৰ ভয় তাইৰে ভয় ছয় খাব নালাগে ভাই ইমান সুন্দৰ সেউজীয়া অসমখন ইয়াত আৰু কি ভয় ছয়ৰ কথা আছে একো ভয় ছয় খাব নালাগে ছাৰ শেষ হ'ব খুজিছোঁ ডিব্ৰুগড়ৰ আপুনি অপজিশ্যনৰ বিষয়ে কিবা ক'ব নেকি মানে গগৈ তাতেতো সৰ্বাদা বিপুল ভোটত জিকিব ইয়াতে আৰু কোনোবা অকণমান নুমলীয়া গগৈ এজনে আৰু তেওঁৰ লগত মই ভাবোঁ কোনো কণ্টেষ্টত নাহে আৰু মই আৰু তাতকৈ বেছি নকওঁ একদম বিপুল ভোটত জিকিব আপোনালোকৰ দলীয় এজন দেখোন মন্ত্ৰীয়ে ঘোষণাই কৰি দিলে যে তেওঁ কোনো দলৰ নহয় তেওঁ এটা ক্লাবৰহে সদস্য গতিকে ক্লাবৰ সদস্য এইবিলাক আৰু মোক সুধি লাভ নাই ভাই যোনে কৈছে ভাই তেখেতক সোধক এইবিলাক আৰু চুপতি কৰাৰ মোৰ সময় নাই তো আৰু কিবা এতিয়া ছাৰ আপুনি এই মানে অসমৰ ৰাইজৰ বিষয়ে কিবা এটা ক'ব নেকি এতিয়া ইলেকশ্যন আহি মই ভাবোঁ অসমৰ ৰাইজক মই এইটোৱে কওঁ আপোনালোকক মই লাখপতি কৰি দিলোঁ তো বিয়া পাতাৰ ব্যৱস্থা কৰি দিলোঁ ককা আইতাক কৰি দিলোঁ ঘৰ দিলোঁ তো সমাজৰ প্ৰত্যেকজন ব্যক্তিক মই যেনেধৰণে পাৰোঁ সহায় কৰোঁ আৰু যিসমূহ বেয়া চলি আছে আজি আমি সুদখোৰৰ ওপৰত অভিযান বাল্য বিবাহৰ ওপৰত অভিযান এতিয়া নেক্সট আমি গৈ আছোঁ বোৱাৰী লাভাৰসকলৰ ওপৰত অভিযান ডেফিনেটলি গোটেই যিমান আমাৰ সমাজৰ প্ৰতি ভাবুকি হ'ব পৰা যিমানখিনি আমাৰ এলিমেণ্টছ আছে এটা এটাকৈ ইলেকশ্যন হওক ইলেকশ্যনৰ পিছত হওক আগত হওক চব এৰেষ্ট হ'ব মই ভাবোঁ জনসাধাৰণে বিচাৰ কৰিব আৰু মোৰ বিশ্বাস আছে তো যোৱাবাৰো আমি কাৰ পিছত জিকিছোঁ এইবাৰো কাৰ পিছত যথেষ্ট ভোটত জিকিম এটা ডাঙৰ এটা পৰিৱৰ্তন দেখিব গতিকে মই ভাবোঁ আমাৰ অসমৰ ৰাইজক আৰু মই বিশেষকৈ কোৱাৰ প্ৰয়োজন নাই তো সকলোকে মই আহ্বান জনাইছোঁ যাতে আপোনালোকে বিবেকেৰে ভোট দি উপযুক্ত দলক আপোনালোকে জয়ী কৰা ছাৰ শেহতীয়াকৈ আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিম যে 14খন আসনৰ ভিতৰত আপোনালোক কেইখনত জয়ী হ'ব আৰে ভাই মই সদায় কৈ আছোঁ আমি 13খনত অলৰেডি জিকিলোঁ 13খন আমাৰ তাতে আহিল আপুনি ঘোষণা কৰিলে আৰু 14 নম্বৰখন যোনে নিজিকক এইখন আমাৰ তাতে আহি আছে হ'ব